ওয়েলকাম টু মাই ইউটিউব চ্যানেল। অসম বাসীলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে সৰস্বতী পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই পঢ়ালৈ স্কুলখন মই যাম আৰু সকলো পৰিৱেশখিনি আপোনাক দেখাম। তাৰ পাছত যাম মই পঢ়া কলেজখন, আৰু আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ভিডিঅ'টো এনজয় কৰিব পুৰা। মই পঢ়া স্কুলখন বহুত দিনৰ মূৰত আজি সৰস্বতী পূজা বুলি এপাক মই আহিছোঁ। ইফালে খুব ধুনীয়া এটা ৰিয়েকশ্যন, আপোনালোকৰ চব ষ্টুডেণ্ট আহিছে, গোটেই আপোনালোকৰ চব ষ্টুডেণ্ট বহিছে, কণ ভাইটি ভণ্টিসকল। আৰু আমি ফুটবল খেলা এখন ফিল্ড আছিলে, খুব এটা ভাল লগা পৰিৱেশ আছিলে। এতিয়া মই যাম আমাৰ স্কুলখন সোমাই যাম এতিয়া ছাৰ বাইদেউসকল লগ। আজি বহুত দিনৰ মূৰত আজি মই সৰস্বতী পূজা বুলি লগ পাম, বহুত বেছি ভাল লাগিব। এজনৰ খুৰীসকল আছে, এতিয়া আমাৰ ছাৰ। এইপিনে হৈছে আমাৰ ৰান্ধনী ঘৰ। খুব সুন্দৰকৈ আমি ইয়াত খানা খাইছিলোঁ। এইখন ৰান্ধনী ঘৰ। আজি প্ৰসাদ বাইদেউহঁতে ইয়াত বিলাইছে। গোটেইকেইটা খুৰী আমাৰ ৰান্ধনী কাৰিকৰ। আমি বাইদেউহঁত হয়। আমি এইবোৰ ল'ৰা ছোৱালীৰ কাৰণে পায়সৰ কাৰণে আৰু এইবোৰ মিঠাই ঠিক কৰি আছোঁ। ভাল লাগিছে কৈ পেলাই যে আজি এটা ভাল এটা পৰিৱেশ। আজি মই বহুত দিনৰ মূৰত আজি আমাৰ স্কুলখনত আহিছোঁ। মই এইখনতে স্কুল পঢ়ি মই ওলাই যোৱা। আৰু এইখন হৈছে আমাৰ অফিচ। আমি যিখন পঢ়িলোঁ শুনিলোঁ ওলাই গ'লোঁ আমি, এইখন হৈছে আমাৰ অফিচ। আৰু খুব সুন্দৰকৈ আপোনালোকে চাওক অফিচখন। এইফালে আমাৰ ছাৰ বাইদেউসকল। আপোনাক সৰস্বতী পূজা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ২৬ জানুৱাৰী লগতে গণতন্ত্ৰ দিৱস আৰু আমাৰ অধিষ্ঠাত্ৰী বাগদেৱীৰো আজি সৰস্বতী পূজা। গতিকে আমাৰ মোৰ প্ৰাক্তন ছাত্ৰ ইয়াত আজি উপস্থিত হোৱাৰ কাৰণে মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু মোৰ ছাত্ৰ হিচাপে আজি পঢ়াৰ বাবে ধন্যবাদ আপোনাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহি পালোঁ আমাৰ কলেজখন। এইখন হৈছে কলেজৰ পৰিৱেশ। गर्मा गर्म खिचड़ी ले लो, खिचड़ी खिचड़ी खिचड़ी। আমি আহিলে এতিয়া শান্তিপুৰ আৰু মোৰ লগত আছে অভিনৱ আৰু হিতেশ। অলপ পৰিৱেশন দেখাই দিওঁ। এইখিনি আপোনালোকৰ চব পৰিৱেশন খুব সুন্দৰকৈ বনাই দিয়া হৈছে। আৰু এইফালে চেল্ফি ল'বলৈও খুব সুন্দৰকৈ বনাই দিয়া চেল্ফি কুইন। আৰু দাদা এখন ফটো লৈ আছে। লক ডিষ্টাৰ্ব দিলে চৰি দে দাদা। আৰু আপোনালোকৰ অলপ পৰিৱেশন দেখাই দিছোঁ আমাৰ শান্তিপুৰ পৰিৱেশন। কিন্তু আজি ২৬ জানুৱাৰী বুলি ইমান মানুহ নাই। আৰু সেইখন এখন মণ্ডপ খুব সুন্দৰকৈ সজোৱা হৈছে মণ্ডপখন। আজি যিহেতু গণৰাজ্য দিৱস আমাৰ আৰু সৰস্বতী পূজা একেলগে হৈছে যে সকলোকে পোনপ্ৰথমে গণৰাজ্য দিৱসক ভাৰতবৰ্ষৰ সকলো প্ৰান্তত থকা ভাৰতবাসীক আৰু
চবকে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। সৰস্বতী পূজা যিহেতু আমাৰ কলেজত খুব সুন্দৰভাৱে অনুষ্ঠিত হয়, ইতিমধ্যে আমাৰ সৰস্বতী পূজা শেষ হৈ গ'ল আৰু এতিয়া আমি সকলোৱে মিলি দেৱীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ কলেজৰ সকলো ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী আৰু শিক্ষকসকলে যাতে তেওঁৰ আশীৰ্বাদটো পায় আৰু এই অনুষ্ঠান এই কলেজখনত আমি যাতে সকলোকে এটা সুন্দৰ আমি বাতাবৰণ কৰি তেওঁলোকক খুব জ্ঞান আমি দিব পাৰোঁ, সেইটোৱে আমি বিচাৰিছোঁ। লগতে সৰস্বতী পূজাত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে আমি আনন্দিত হৈ আৰু দেৱী আৰাধনা কৰি সকলোৱে যাতে আমি পাৰ হয় আৰু লগতে তেওঁলোকে বিদ্যাৰ প্ৰতি বেছি ধাউতি লয়। সকলোৱে কয় আমাৰ মনত কৰি হেৰি চুইমিং পুল এখন আছে, চুইমিং পুলখন আপোনাক দেখাইছে, এইখন চুইমিং পুল আপোনাৰ চাওক। এতিয়া ভিতৰত আমি সোমাই যাম চুইমিং পুলখন। মনত কৰিলে চুইমিং পুলখন আপোনালোকে চাওক খুব ধুনীয়াকৈ। আৰু ইয়াত দাদা কেইজন বহি আছে খুব সুন্দৰকৈ। এইখন চুইমিং পুলখন আপোনালোকে চাওক, মনত কৰিলে চুইমিং পুলখন। ভিডিঅ'টো ইমান লাগে চোৱাৰ বাবে থেংক ইউ ছ' মাছ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।